নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মণ্টু মেধি আৰু আপোনালোকে চাই আছে জ্ঞান অংকুশ ইউটিউব চেনেল। বন্ধুসকল, আজি মই আপোনালোকৰ আলোচনা কৰিম লেটাৰ আৰু চিম্বল সিৰিজ। আমি আগতে নাম্বাৰ সিৰিজ চাই আহিছিলোঁ। নাম্বাৰ সিৰিজত মই ইয়াৰ দুই এটা প্ৰশ্ন আলোচনা কৰিছিলোঁ যদিও আজি সম্পূৰ্ণকৈ লেটাৰ আৰু নাম্বাৰ সিৰিজ আমি শিকিম। সো বলক, আমাৰ 1 নম্বৰ প্ৰশ্নটো আছিল এনে ধৰণৰ CMM EOO GQQ আৰু নেক্সট আমি উলিয়াব লাগিব এইটো। তাৰপিছতো আছিল KUU। ইয়াত মই আগতে কৈ আহিছিলোঁ যে যেতিয়া আমাক এলফাবেট সিৰিজ উলিয়াব দিয়ে তেতিয়া আমি আমাৰ যিখন এলফাবেটখন আমি নাম্বাৰত লিখি ল'ব লাগিব, অৰ্থাৎ A B C D E F G H I J K L M N O P Q R S T U V W X Y Z 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 হৈছে। এতিয়া আমাৰ যিকেইটা প্ৰশ্নটো চাম, আমি প্ৰশ্নটো দিয়া আছিল আমাৰ CMM, অৰ্থাৎ চিটো আমাৰ কিমান নম্বৰত আছে? চিটো আছে 3 নম্বৰত। 3 যোগ M কিমানত আছে? Mটো আছে 13 আৰু 13। তাৰ নেক্সটটো চাব EOO। ইটো আছে 5 নম্বৰত, নাম্বাৰ 5 প্লাছ O আছে 15 নম্বৰত, 15 আৰু 15। সিৰিজটো চাই আহিব, 3 পৰা 2 যোগ হ'ল 5 হ'ল, 13 লগত 2 যোগ হ'লে 15 হ'লে, 13 লগত 2 যোগ হ'লে 15 হ'লে। তাৰ নেক্সটটো চাব GQQ, অৰ্থাৎ G 5ৰ পিছত কিমান হ'ব? 7। 7ত G আছে নে আমি চাম এতিয়া। 7ত G আছে আৰু 17 চা Q17 হৈছে। ইয়াৰ নেক্সটটো চাব এতিয়া কিমান হ'ব এইখিনি? 2 যোগ হ'লে 9 হ'ব, অৰ্থাৎ 5ৰ লগত 2 যোগ 7, 7ৰ লগত 2 যোগ হ'লে 9, 17ৰ লগত 2 যোগ হ'লে 19, এই 17ৰ লগত 2 যোগ হ'লে 19। অৰ্থাৎ 9 নম্বৰত কি আছে? 9 নম্বৰত চাওক, 9 নম্বৰত আছে আমাৰ I হৈছে I। তাৰপিছত 19 নম্বৰত কি আছে? 19 নম্বৰত আছে S, অৰ্থাৎ আমাৰ হ'ল কি ISS হ'ল এনচাৰটো। আপোনালোকে পিছতো কৈ চাব পাৰে KUU ওলাই নে নোলায়। এইটো 9 পিছত হ'ব 11 21 21। 11ত চাওক, 11ত চাব KUটো চাব 21 নম্বৰত, 21ত U হৈছে। বুজি পাইছে? 2 নম্বৰ প্ৰশ্নটো চাওক। 2 নম্বৰ প্ৰশ্নটো দিয়া আছিল B2CD, আমি এইটো উলিয়াব লাগিব। তাৰপিছতো আছে BCD4, তাৰপিছত আছে B5CD আৰু নেক্সট লাষ্টৰটো আছে BCD6। এতিয়া আমি ইয়াত পেটাৰ্ণটো চাম, পেটাৰ্ণটো কি এনেকুৱাকৈ আছে আমি পেটাৰ্ণটো চাই ল'ব লাগিব। পেটাৰ্ণটো চাওক, পেটাৰ্ণটো যদি আমি চাওঁ ইয়াত কিমানটা দিয়া আছে? 1 2 3 4 5 হৈছে। 5টা দিয়া আছিল, 1 2 3 4 5। এতিয়া ইয়াত চাব এইটো কি দিয়া আছে? BCD, ইয়াত B2, এইটো চাওক, এইটো B2, এইটো গোটেইটো যদি আমি 2 ধৰোঁ, এইটো গোটেইটো যদি আমি 2 ধৰোঁ, বাকী পিছৰটো কি হ'ব? BCD3, অৰ্থাৎ ইয়াত 3, ইয়াত 3, ইয়াত 3। তাৰ নেক্সটটো চাওক BCD4, অৰ্থাৎ এইটো গোটেইটো 4। তাৰপিছতো BCD কিমান আছিল? 5, ইয়াত দিয়া আছে, এইটো গোটেইটো 5। তাৰপিছতো চাওক BCD6 হৈছে। বুজি পাইছেনে? ইয়াৰ পেটাৰ্ণটো ঠিক এনেকুৱাকৈ আছিল 2 2 2 3 3 3 4 4 5 5 5 আৰু 6 6 6, অৰ্থাৎ এইটো গোটেইটো। চ' এটাকে আমাৰ অপশ্যন নাম্বাৰ চিটো হ'ল শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নটো চাব। 3 নম্বৰ প্ৰশ্নটো কি আছিলে? DEF2 আৰু DE2F2, আমি এইটো উলিয়াব লাগিব। আৰু তাৰপিছতো আছিলে D2E2F3। পেটাৰ্ণটো চাব, পেটাৰ্ণটো ইয়াত যদি আমি
ডি ই এফ এইটো চাব তাৰপিছত আছে 1 2 3 4 5টা হ'ব ইয়াত ডি ই এফ ইয়াত যদি আমি 1 1 1 ধৰো তাৰ নেক্সটটো কি হ'ব ডি ই এফ এইটো দিয়া আছে 2 ইয়াত যদি 1 1 ধৰো তাৰ নেক্সটটো কি হ'ব ডি ই এফ এইটো দিয়া আছে 2 আৰু এইটো দিয়া আছে 2 এইটো হ'ব 1 হৈছেনে তাৰ নেক্সটটো আমি চাম যেটো আমাৰ উলিয়াব লাগে ডি ই এফ এইটো থাকক আৰু তাৰ নেক্সটটো চাইছো ডি 2 ই 2 আৰু এফ 3 ইয়াত আমি 1 নহব এইটো হ'ব 2 2 2 অৰ্থাৎ ইয়াত চাওক ইয়াত যদি আমি 1 যোগ দিও কিমান হ'ব 1 1 2 এইটো ওলাইছে নে ইয়াৰ লগত যদি আমি 10 যোগ দিও কিমান হ'ব 2 2 1 আৰু ইয়াৰ লগত যদি আমি 100 যোগ দিও কিমান হ'ব 2 2 2 অৰ্থাৎ আমাৰ যেটো উলিয়াব লাগে এটো তাৰ লগত যদি আমি আকৌ 1 যোগ দিও 2 সৰি এটো হ'ব 3 2 2 ঠিক এনেকৈ বস্তুটো আগুৱাই গৈ থাকিব 6 নম্বৰ প্ৰশ্নটো চাব এফ এ জি জি এ এফ এইচ এ আই আই এ এইচ আমি নেক্সটটো উলিয়াব লাগে ইয়াত আমি প্ৰথম যেটো আমাৰ 1 নম্বৰটো কৈছিলো 1 নম্বৰটো নিচিনাকৈ আপোনালোকে এফজিটিখন লিখি ল'ব আৰু লিখি লোৱাত ইয়াৰ উত্তৰটো ওলাব অপচন নম্বৰ এ অৰ্থাৎ 6 নম্বৰটো এনসাৰ হ'ব অপচন নম্বৰ এ আপোনালোকে কৈ চাব বাৰু আমাৰ 5 নম্বৰ অৰ্থাৎ লাষ্ট প্ৰশ্নটো চাব এছ চি ডি টি ই এফ ইউ জি এইচ আমি এইটো উলিয়াব লাগিব আৰু তাৰ নেক্সটটো আছিল ডব্লিউ কে এল আমি এইটো উলিয়াব লাগে এতিয়া ইয়াৰ প্যাটাৰ্নটো চাব ইয়াৰ প্যাটাৰ্নটো আছিল এনে ধৰণৰ আমি যেটো 1 নম্বৰটো কৈছিলো 1 নম্বৰটো নিচিনাকৈ ইয়াকো আমি এবিসিডিখন লিখি ল'ব লাগিব এবিসিডিখন লিখি ল'লে ইয়াত আমাৰ কি হ'ব এছ চি ডি এছ টো আছিল আমাৰ 19 এছ টো আছিল 19 নম্বৰত আৰু চি আছিল 3 নম্বৰত আৰু ডি আছিল 4 নম্বৰত ঠিক তেনেদৰে আমি ইয়াকো চাব লাগিব ইয়াৰ আছিল টি ই এফ টি টো আছিল 20 নম্বৰত আৰু ই আছিল 5 নম্বৰত আৰু এফ আছিল 6 নম্বৰত হৈছে তাৰ পিছতো চাব ইউ জি এইচ অৰ্থাৎ ইউ আছিল 21 নম্বৰত আৰু জি আছিল 7 নম্বৰত আৰু এইচ আছিল 8 নম্বৰ ইয়াৰ প্যাটাৰ্নটো চাওক 19 লগত 1 যোগ হলে 20 হল আৰু 20 ৰ লগত 1 যোগ হলে 21 হল ইয়াৰ লগত 2 যোগ হলে 5 হল আৰু 5 ৰ লগত 2 যোগ হলে 7 হল ইয়াৰ লগত 2 যোগ হলে 6 হল 6 ৰ লগত 2 যোগ হয় 8 হল ইয়াৰ নেক্সটটো এতিয়া কি হ'ব যেটো আমাক উলিয়াব দিছে এটো যদি আমি চাও 21 ৰ লগত আমি 1 যোগ কৰো 22 হল 7 ৰ লগত 2 যোগ কৰো 9 হল 8 ৰ লগত 2 যোগ কৰো 10 হল অৰ্থাৎ আমাৰ প্ৰশ্ন এইটো হ'ব 22 নম্বৰত আছিল অৰ্থাৎ আমাৰ উত্তৰটো হ'ব 22 নম্বৰত আছিল ভি 9 নম্বৰত আছিল আই আৰু 10 নম্বৰত আছিল জে অৰ্থাৎ ইয়ে হল আমাৰ এনসাৰ আপোনালোকে ঠিক তেনেকৈ ডব্লিউ কে এল টো কৈ চাব পাৰে ডব্লিউ কে এল ডব্লিউ আছিল 23 নম্বৰত আৰু কে আছিল 11 নম্বৰত আৰু এল আছিল 12 নম্বৰত